দেউকাৰ কোনো কাম নাই। আচলতে সাহসেই মানুহক উৰিবলৈ বাধ্য কৰে। গন্তব্যস্থান কেৱল সেইসকলেহে লাভ কৰে যাৰ সপোন জীয়াই থাকে। মাত্ৰ আৰম্ভ কৰক। অসুবিধাৰ সৃষ্টি হ'ব, কিন্তু কেতিয়াও হাৰ নেমানিব, কাৰণ শেষত জয় আপোনাৰ হ'ব। আৰম্ভণি কৰিবলৈ মহান হোৱাৰ প্ৰয়োজন নাই, কিন্তু মহান হ'বলৈ আৰম্ভ কৰিব লাগিব। আপুনি যেতিয়ালৈকে হাৰ নেমানিব তেতিয়ালৈকে কোনেও আপোনাক পৰাস্ত কৰিব নোৱাৰে। ভয়ে আপোনাক ৰখাই দিয়ে, সাহসে আপোনাক আগুৱাই লৈ যায়। মাত্ৰ আৰম্ভ কৰক আৰু আপোনাৰ গন্তব্যস্থান আপোনাৰ ওচৰলৈ আহিব। কেইমিনিটমানৰ বাবে জিৰাই লওক। যদি ভাগৰি পৰিছে, আকৌ উঠক, কৰিবলৈ আৰম্ভ কৰক, মুঠতে কাম কৰক। সৰু সৰু পদক্ষেপেও ডাঙৰ লক্ষ্যলৈ লৈ যায়। মাত্ৰ আগবাঢ়ি যাওক আৰু এবাৰ নহয় বাৰে বাৰে চেষ্টা কৰি থাকক। সপোন আমি শুই থাকোঁতে দেখা ধৰণৰ নহয়। সপোন সেইবোৰ যি আমাক শুবলৈ নিদিয়ে। সফলতা নোহোৱালৈকে ৰৈ নপৰিব, কিন্তু আপুনি আৰম্ভ কৰক। আকাশত চাং পাতি বহি নাথাকিব। সকলোৰে সমস্যা আছে, কিন্তু আপোনাৰ দৃষ্টিভংগীয়ে পাৰ্থক্য সৃষ্টি কৰে। বৰষুণৰ সময়ত সকলোৱে চৰাই আশ্ৰয় বিচাৰে, কিন্তু ঈগলে ডাৱৰৰ ওপৰত উৰি বৰষুণক আওকাণ কৰে। বন্ধুসকল, কথাখিনি যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ লগতে মোৰ ভিডিঅ'টো আগবঢ়াই নিয়াত সহায় কৰে।